নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মেৰি কোঁৱৰে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ আজি বাগানলৈ। আজি মই 2 বছৰৰ পাছত বাগান যাম। আগতে মই বাগানত গৈছোঁ, পাত ছিঙিছোঁ, কিন্তু ল'ৰাটো সৰু হৈ থকাৰ কাৰণে মই বাগান যোৱা নাছিলোঁ। আৰু এতিয়া আজি যাব লাগিব, কাৰণ পাত ছিঙা মানুহ নাই, বাগানৰ বোলে পাত বহুত দীঘল হৈ গ'ল। এতিয়া সেইকাৰণে মোক মাতিছে, মানুহজন আৰু ভাইটি ছিঙি আছে, আৰু মানুহজন সোনকালে আহি আজি বোলে দুবাৰ মানে পাতৰ গাড়ী লগাব লাগিব। সেইকাৰণে তেওঁ 12টা বজাতে যাবগৈ। এতিয়া সময় বাজিছে 11:30, গতিকে ময়ো চাহ ৰেডি কৰি থৈছোঁ আৰু লৈ যাওঁ তেওঁলোকলৈ। আৰু মই কেনেদৰে পাত ছিঙো আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো কিন্তু একেবাৰে শেষলৈকে চাব। আৰু এয়া মই আহি পালোহি বাগান। এইখনে আমাৰ বাগান দেই। এয়াই আৰু এখন আছে, অলপ সৰু সৰুকৈ আছে আমাৰ বাগানবোৰ, একেলগে গোটেইবোৰ মাটি নাই। আৰু সেই দুজনে পাত ছিঙি আছে। এতিয়া সিহঁতক মই চাহ খাবলৈ মাতোঁ। আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ পাত ছিঙিবলৈ। এতিয়া পাত ছিঙিম। আৰু মই গৈছোঁ এয়া পাত ছিঙিবৰ কাৰণে। মই অকলেই অলপ দেৰি ছিঙিব লাগিব। মালিক গুচি গ'ল, ফেক্টৰীত বোলে দুবাৰ নিব লাগে পাত, সেইকাৰণে 12টা বজাতে গুচি গ'ল তেওঁ। আকৌ এবাৰ গধূলি সময়ত নিবহি। আৰু ভাইটিও আগৰ যিখিনি পাত, সেই পাতখিনি উঠাই দিবৰ কাৰণে সিও গুচি আহিলে। এতিয়া অলপ দেৰি মই তেনেকৈয়ে ছিঙি থাকিব লাগিব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আৰু বাগানৰ মাজতে এইজোপা কচু গছ চাওকচোন, ইমান ডাঙৰ পাত। মই আগতে কিন্তু ইমান ডাঙৰ কচু গছ দেখাই নাছিলোঁ, মানে ইমান ডাঙৰ পাতৰ মুখীয়া কচু হেনো। চাওকচোন কিমান ডাঙৰ ন পাতখিলা। মই আহিছোঁ আকৌ ভাত খাবৰ কাৰণে। আৰু যাওঁতে যাওঁতে ভাবিছোঁ মোৰ মূৰটো ধুব লাগিব, অলপ লেতেৰা হৈ আছে। সেইটো কাৰণে বাটৰ পৰা মই জবা ফুলৰ আগ কেইটামান লৈ যাওঁ, মূৰটো ধুওঁ। আজি 3-4 মাহমানৰ পৰা ধুব পৰা নাই, কিন্তু আজি ভাবিছোঁ আকৌ ধুওঁ। মই দেখাম বাৰু কেনেকৈ মই মূৰটো ধুওঁ। এয়া মই ছিঙি আনিলোঁ পাত। এতিয়া এইখিনিয়ে মই কেনেদৰে মূৰ ধুওঁ আপোনালোকে চাব। আৰু নিজেও এইটো পদ্ধতিৰে চুলিবোৰ ধুই চাবচোন, ব্যৱহাৰ কৰি বহুত ভাল হ'ব চুলি। আৰু এয়া পাতখিনি এনেকৈ ধুনীয়াকৈ বাল্টিং এটাত ধুই ল'ব। তাৰপাছত পকাত খুন্দিব লাগে। আচলতে পকাত খুন্দিলে ভাল হয়, আৰু পটাত যদি খুন্দা হয় অলপ দিগদাৰ। তাত জলকীয়া কিবাকিবি পিছা হয়, সেইকাৰণে পটাতে এনেকৈ হেৰিতে খুন্দিব লাগে, বাথৰুমৰ ফ্ল'ৰতে। আৰু মই দেখুওৱা ধৰণে আপোনালোকে তেনেকৈ কাপোৰ এখনেৰে চেকি থাকিব। এইখিনিকে আকৌ এবাৰ অকণমান পানী ঢালি আকৌ চেকি থাকিব। তেনেকৈ চেকি লোৱাৰ পিছত আপোনালোকৰ সেইখিনি ৰেডি হৈ যাব ধুনীয়াকৈ। তেতিয়া এনেকৈ ধুলে পাতটো লাগি নাযায়, চুলিত ভাল হয়। আপোনালোকে কৰি চাবচোন এনেকৈয়ে দেই। এইটো আমাৰ লয়ন, হয় নাই? লয়ন হয় নাই? গাড়ীখন চলাই দিয়া, গাড়ীখন অকণমান চলাই দিয়া। কোন ওলালে? এনেকে নহয়, এনেকে নহয়। বুবুখন চলাই দেখাই দিয়া। ইমান গোন্ধালে, গোন্ধাইছে নাই? গোন্ধাইছে নাই? গোন্ধাইছে নাই? শুনো, গোন্ধাইছে নাই? এইটো কোন হয়? গোন্ধালে। আৰু এয়া মই চুলি ধুই আহিলোঁ। এয়া আপোনালোকে চাওক, চুলিখিনি ইমান ধুনীয়া কোমল হৈ যায় নহয়।
এইটো যদি ইউজ কৰে আপোনালোকে জবা ফুলৰ পাত হওক বা ঔটেঙা বীজ, ঔটেঙা কুমলীয়া পাত, নতুবা আপোনালোকে কুকুসূতা গছ বুলি এবিধ আছে, সেই কুকুসূতা গছটো আপোনালোকে পাতটো ইউজ কৰিব পাৰে। সেইটো পাত মুগা যেতিয়া বৰ মুগা কাটে তেতিয়া দিয়ে, পিছল হ'বৰ কাৰণে দিয়ে। সেই পাতটো বহুতে চিনি নাপায়, কিন্তু যিসকলে চিনি পায় সেই পাতটো ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও চুলিখিনি বহুত ভাল হয়। আৰু মই আজি 2-3 মাহ দিয়া নাছিলোঁ ল'ৰাটো সৰু হৈ থকাৰ কাৰণে, কিন্তু এতিয়া দিছোঁ। আৰু মোৰ ছোৱালীজনীকো ঘঁহাই থাকোঁ মানে কি হয়, তাইৰ চুলিখিনি জন্মতে একেবাৰে বেয়া আছিলে, সেইকাৰণে মই তাইক মানে দিব লগা হ'ল। তাইৰ চুলি মই পাছত বাৰু ফটো লগাই আপোনালোকক দেখুৱাই দিম কেনেকুৱা আছিলে। তাইৰ চুলিখিনি একেবাৰে পাতল আছিলে। আৰু মই আমলখি, যিটো আমলখি গেলাই থোৱা আমলখিটো মই দিছিলোঁ তাইক, মূৰত সানি 2-3 ঘণ্টা ৰাখি দিছিলোঁ, তাৰপিছত ধুৱাই দিছিলোঁ। অলপ দেখিবলৈ বেয়া হয়, লেতেৰা হয়, কিন্তু তথাপিতো চুলিখিনি বহুত ভাল হয়। আপোনালোকেও এনেকৈ দিব পাৰে। অকণমান যদি 10-15 মিনিটমান যদি সময় আপোনালোকে নিজৰ চুলিখিনিৰ কাৰণে দিয়ে, তেতিয়াহ'লে বাহিৰৰ বেলেগ কেমিকেল লগা এইবোৰ নিকিনিলেও হয়। সকলোবোৰ মানে ঘৰতে ভালদৰে ভাল ধুনীয়া চুলি পাব পাৰে। এইটো ক'ব যোৱা নাই যে মোৰ চুলিখিনি বহুত ভাল, কিন্তু তথাপিতো মই সৰুৰে পৰা যিটো মায়ে মোক দেখাইছিলে যে মই এনেকৈ ধুব লাগে, তেনেকৈ ধুব লাগে, এইটো পাত ব্যৱহাৰ কৰিব লাগে, তেনেকৈ কৰি যথেষ্ট ভাল হৈছিলে চুলিখিনি। এতিয়া অলপ বেয়া হৈছে, ইমান সময় দিব পৰা নাই কাৰণে, কিন্তু যেতিয়া মই গাভৰু আছিলোঁ তেতিয়া মোৰ চুলিখিনি বহুত ভাল, কিন্তু এতিয়া বাৰু অকণমান বেয়া হৈ গৈছে। তথাপিতো আপোনালোকে নিজৰ কাৰণে হ'লেও বা নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এনেদৰে ব্যৱহাৰ কৰিব পাৰে। এই জবা ফুলৰ পাত, টিলিঙা ফুলৰ পাত হ'লেও হয়। আপোনালোকে ধুনীয়াকৈ খুন্দি মই যেনেকৈ দেখাইছিলোঁ তেনেকৈয়ে পিচি কৰি লগাব, তেতিয়া দেখিব আপোনালোকৰ চুলি সম্পূৰ্ণ ভাল হৈ গৈছে, চুলি সৰা বন্ধ হৈ যায়, চুলিটো সোনকালে নপকে। আমলখিটো প্ৰায় দি থাকিব লাগে। আমলখি, বুঢ়া আমলখিটো অকণমান মানে থেতেলিয়াই তেনেকৈ পানীত গেলাই থৈ দিব লাগে, 1-6 মাহ তেনেকৈ থৈ দিব লাগে, তাৰপাছত ইউজ কৰিব লাগে। হাতখন অলপ ক'লা হয় বাৰু, কিন্তু ক'লা হ'লেও একো আপত্তি নাই। এতিয়াও মোৰ এইবোৰ পাত চিঙা হাত ক'লা হৈ আছে, দেখাবলৈকে লাজো লাগে। আৰু আপোনালোকে হয়তো ভাবিব পাৰে মই প্ৰায় মানে এনেকৈ বেয়া কাপোৰ কানি পিন্ধিয়ে ভিডিঅ' কৰা হয়। আচলতে ঘৰত মই যেনেকৈ থাকোঁ তেনেকৈয়ে ভিডিঅ' কৰোঁ। ব্লগ এটা বনাইছোঁ যিহেতু ঘৰত থকাখিনিকে দেখাব লাগিব, আৰু লকডাউনৰ কাৰণে মই ক'তো যাবই পৰা নাই, বাকী বাহিৰৰ কিবাকিবি দেখাবৰ কাৰণে, কিন্তু ঘৰতে শাক খোৱা ভাত খোৱা এইবিলাককেতো দেখাব লাগিব, উপায় নাই। আপোনালোকে ভালদৰে মোক যদি আঁকোৱালি লয় মোৰো ভাল লাগিব। আৰু আপোনালোকে ফাৰ্ষ্ট এইটো জবা ফুলৰ পাতটো আপোনালোকে ব্যৱহাৰ কৰি চাব, তাৰপাছত একেদিনাই ৰিজাল্ট পাব। আপোনাৰ চুলিখিনি বহুত কোমল হৈ যায়, আপোনাৰ যিখিনি মানে খহটা হৈ থাকে সেই চুলিখিনি নাথাকে ধুই দিয়াৰ পিছত। খালি চেম্পু পাছত ইউজ কৰিব নালাগে, আগতেই ধুই ল'ব লাগে চেম্পুৰে ধুই পাছত আকৌ অলপ অলপকৈ সেইখিনি লগাই গোটেইখিনি ভাল কৰি ল'ব লাগে। ভালকৈ 1-2 মিনিটমান লগাই কৰি তাৰপিছত আকৌ ধুই দিব লাগে। আকৌ সপ্তাহে কৰিলে বেছি ভাল, কিন্তু সপ্তাহে হয়তো সময় নহ'বও পাৰে, কিন্তু মাহেকতো কৰিব পাৰে, 15 দিনৰ মূৰতো কৰিব পাৰে। আপোনালোকৰ চুলি বহুত ভাল হ'ব, মানে যদিহে আপোনালোকে নিজেই ঘৰতে এইখিনি কাম কৰিব পাৰে, সঁচাকৈ চুলিখিনি বহুত ভাল হয়। আৰু বিশেষ তেনেকৈনো আৰু কি ক'ম, আজি ইমানখিনি কৰিলোঁ, দেখালোঁ বহুতখিনি। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো একেবাৰে নতুন, মই আগতেও কৈছোঁ, ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব যদিহে ছাবস্ক্ৰাইব কৰে। কোনোবাই যদি চাইছে বুলি গম পাওঁ, লাইক এটা কৰি দিয়ে, তেতিয়াও মনটো বহুত ভাল লাগে। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।